আমাৰ ঘৰৰ কাৰণে পদুম ফুলৰ গুটি কিছুমান কৰি আৰু গোমতি চক্ৰ এইবোৰ আমি এটা পটলিত হয় ৰঙা কাপোৰ হয় পটলিত এটা ৰাখি আমাৰ লকাৰত ৰাখিব পাৰোঁ। তেনেহ'লে আমাৰ সম্পত্তি হোৱাৰ বা ধন সাঁচি থোৱাৰ ছেভিংছৰ ক্ষমতাটো আমাৰ বৃদ্ধি হয়। নমস্কাৰ, মই সাগৰিকা নাথ আৰু মই আছো মোৰ জ্যোতিক গুৰু ডক্টৰ হেমাংগ শাস্ত্ৰী ছাৰৰ চেম্বাৰ ৰত্নাঞ্জলি। নমস্কাৰ। আৰু আগন্তুক যেহেতু আমাৰ বহু উৎসৱ সমাগত, আজি ভাবিছো আমি আপোনালোকৰ লগত এটা উৎসৱ সম্পৰ্কীয় অকমান কথা আমি ডিসকাস কৰোঁ। গতিকে স্যাৰ, আমাৰতো এতিয়া ধনতেৰাছ সমাগত, গতিকে আজি আপুনি আমাক আৰু দৰ্শকসকলক কওক যে ধনতেৰাছ কি হয়, ধনতেৰাছত আমি কি কৰিব লাগে, কি কৰিব নালাগে তাৰ বিষয়ে আমাক অকমান। ধনতেৰাছত আমি কিছুমান বস্তু যদি ক্ৰয় কৰোঁ তেনেহ'লে ফাইনান্সেছ আমাৰ বৃদ্ধি হয় বা ফাইনেন্সিয়েল কিবা প্ৰব্লেম হ'লে সেইবিলাক দূৰ হয় আৰু আমাৰ ধন সাঁচি থোৱাৰ বা এটা যে ফাইনান্সেছ সম্পত্তি কৰাৰ সেইবোৰ যোগ বৃদ্ধি হয়। তো আমাৰ যিটো ধনতেৰছৰ যোগ আছে সেইটো হৈছে 18 তাৰিখৰ দুপৰীয়াৰ পৰা লাগিব, 19 তাৰিখলৈকে কণ্টিনিউ হ'ব। তো আমি তাতে চিলভাৰ, ৰূপৰ কয়েন্স, ৰূপৰ বাচন আৰু লগতে ৰূপৰ মূৰ্তি, লক্ষ্মী গণেশ, সেই ৰূপৰ মূৰ্তি আমি ক্ৰয় কৰিব পাৰোঁ। আৰু আমি যদি ঘৰত যদি লক্ষ্মী গণেশ অলৰেডি আছে, যদি আছে তেনেহ'লে সেই লক্ষ্মী গণেশক আমি পঞ্চামৃদ্ধি স্নান কৰাই আমি পূজা অৰ্চনা কৰিব পাৰোঁ। নৰ্মেলি আমি পিতলৰ বাচন আৰু অষ্টধাতুৰ মূৰ্তি বা ইউটেনচিলছ সেইবিলাক আমি ক্ৰয় কৰিব পাৰোঁ, বা আমি তামৰ কিছুমান বাচন বা যদি তামৰ কিবা বস্তু যদি আমি ক্ৰয় কৰিব বিচাৰোঁ তেনেহ'লে ক্ৰয় কৰিব পাৰোঁ, কিনিব পাৰোঁ, ঘৰত আনিব পাৰোঁ। আৰু তাৰ ভিতৰত আটাইতকৈ ইম্পৰ্টেণ্ট হৈছে যে ঝাৰুটো আমি আনিব পাৰোঁ, ক্ৰয় কৰিব পাৰোঁ সেই তিথিত, সেই সময়ত ধনতেৰছৰ তিথিত আমি আনিব পাৰোঁ। আৰু লগতে আমাৰ ঘৰৰ কাৰণে পদুম ফুলৰ গুটি কিছুমান কৰি আৰু গোমতি চক্ৰ এইবোৰ আমি এটা পটলিত হয় ৰঙা কাপোৰ হয় পটলিত এটা ৰাখি আমাৰ লকাৰত ৰাখিব পাৰোঁ। তেনেহ'লে আমাৰ সম্পত্তি হোৱাৰ বা ধন সাঁচি থোৱাৰ ছেভিংছৰ ক্ষমতাটো আমাৰ বৃদ্ধি হয়। আৰু বস্তু আছে স্যাৰ যিবিলাক আমি সেই দিনটোত কিনিব নালাগে। হয়, কিছুমান বস্তু আছে যেনেকুৱা লোহাৰ বস্তু বা এলুমিনিয়ামৰ বস্তু, সেইবোৰ যদি আনো তেনেহ'লে আমাৰ শনিৰ প্ৰভাৱটো বৃদ্ধি হয়। হয়, আৰু মূৰ্তিৰ ভিতৰত যদি আমি চাইনিজ যিটো প্লাষ্টিকৰ মূৰ্তি বা চাইনিজ ফাইবাৰৰ মূৰ্তি এইবোৰ কিনিলেও আমাৰ ক্ষতি হয়। সেইবোৰ প্লাষ্টিকটো আৰু কিছুমান যে প্লাষ্টিকৰ আমি যদি বাচন আনো তেনেহ'লেও নেগেটিভ এফেক্ট আহে। তো তাৰ কাৰণে সেইবোৰ আমি এভইড কৰিব লাগে। আৰু বাকী আমাৰ যিবিলাক মেটেলৰ যেনেকুৱা সোণৰ যদি কোনো বস্তু ক্ৰয় কৰে বা গহনা কিনে, কয়েন্স কিনে, ৰূপৰ কয়েন্স কিনে বা ৰূপৰ ইউটেনচিলছ কিনে বা অষ্টধাতুৰ বা মূৰ্তি বা ইউটেনচিল যদি কিনিব বিচাৰে বা যদি তামৰ বা পিতলৰ, এইবোৰত আমি শুভ প্ৰভাৱ পাওঁ। এই ধনতেৰাছত যদি এইখিনি বস্তু কিনো আমি শুভ প্ৰভাৱ পোৱা যায়। গতিকে আমি বহুতখিনি কথা গম পালোঁ এই ধনতেৰাছ, আগন্তুক ধনতেৰাছত আমি কেনেকৈ আমাৰ জীৱনটো সৌভাগ্যশালী কৰিব লাগে। গতিকে আপোনালোক সকলোলৈ ধনতেৰাছৰ শুভকামনা যাচিলোঁ। ধন্যবাদ।